হেল্ল' এভৰিৱান। আজি কি বনাইছোঁ চাওকচোন। আজি বাইদেউ ঘৰত বৰা চাউল ভাপত দিয়া যে, বৰা চাউলৰ ভাত আৰু এইফালে বইল চাউল মানে উখোৱা চাউল আৰু গাহৰি মাংস কোমোৰাৰ এখন চব্জি। আজি আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, গাহৰি মাংস কোমোৰা আৰু আলুৰ লগত এখন চব্জি বনাইছোঁ। আৰু এয়া বাইদেৱে বৰা চাউল ভাপত দি বনাইছে, চেৱা দিয়া বুলি কয়। আৰু বহুত বছৰৰ মূৰৰ পাছত খাবলৈ পাইছোঁ আৰু আমি অহাৰ কাৰণে বনাইছে। এয়া বৰা চাউলৰ ভাপত দিয়া খুবেই ভাল লাগে, মাংসৰ লগতো ভাল লাগে, কিন্তু কিছুমানে গাখীৰৰ লগত খায়, দৈৰ লগত খায়, যিকোনো চব্জিৰ লগতো খায়, কিন্তু আমিও খাওঁ। কিন্তু এয়া আমাৰ বাইদেউ। আৰু এয়া দেখিছেনে ভাপত কেনেকৈ বনাইছে চেৱা দিয়া। আৰু এতিয়া মোৰ মাংস হৈ গৈছে। আজি মাংসৰ চব্জিটো ময়ে বনাইছোঁ। তো বহুত দিন কোমোৰাৰ লগত খোৱা নাছিলোঁ, আৰু বাইদেউহঁতৰ ঘৰৰে কোমোৰা আছিলে কাৰণে আৰু কোমোৰাৰ লগতে বনাইছোঁ। আৰু এয়া দেখিছেনে, নাৰিকল বুট মগু এনেকৈ পদিনা নৰসিংহ পাতৰ চাটনি, আৰু এইফালে অলপমান মাংস ফ্ৰাইও আৰু সকলোখিনি এতিয়া ৰেডি হৈ গৈছে। আৰু আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, শেষলৈকে চাব। আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব। চ' ভিডিঅ'টো ইমানেই, বাই।